নমস্কাৰ মোৰ নতুন ভিডিঅ'ত আৰু দেখা পাইছে মই দোকানত আছোঁ মানে আজি আপোনালোকক মোৰ দোকানখন দেখাম আৰু মোৰ মোবাইলটো উঠাই লৈছোঁ এতিয়া চাওক প্ৰায় মাল মানে বেছি নাই এতিয়া একেবাৰে মাল আনি লওঁ তাৰপিছত ভালকৈ গোটেইখিনি দেখাম এতিয়া দেখা পাইছে খালী হৈ আছে এইবিলাক খালী হৈ আছে গতিকে মাল নহ'লে ভাল নালাগে ন গতিকে মালখিনি আনি লওঁ কি ক'ম মাল আনিলেও মানে শেষ হৈ যায় এইবিলাক দোকান জানেই ন ইমান লাভ নাথাকে এইখন হৈ গ'ল লাম্বা স্লিপ আজি অলপ লাম্বাকৈ লৈছোঁ বেছিকৈ মাল আনিম আৰু পইচাটো মেইন চাই লওঁ আছে দিয়ক অলপমান আৰু ঘৰৰ পৰা অলপ মিলাই চিলাই আনিম আৰু ক'ত এইফালে যো মোনা চোনা ল এইটো মোনা আৰু ইফালে এইটো মোনা বেগ দুটা লৈ ল'লোঁ এতিয়া চাইকেল বিৰি লৈ ল'লোঁ মোনা এতিয়া দোকানৰ মানুহ চানুহ নাই বন্ধ কৰোঁ আৰু চাইকেল লৈ আমলি ঘাটত যাওঁ বন্ধ কৰ জাপ মাৰো এই গ'ল বন্ধ বল যাই আছোঁ এতিয়া এই দাদাজনক লৈ আহিলোঁ মাল বেছিকৈ আনিম কিজানি লগত লৈ আহিছোঁ আৰু চাইকেল লৈ যাই আছোঁ বাইক চাইক নাই কি কৰিম ন চাইকেল লৈ যাব লাগিব আৰু এইফালে আমাৰ ৰাস্তাটো না অৱস্থা নাই বাৰু মই দেখাম ৰাস্তাটো দেখা এয়া ৰাস্তাটোতো দেখা পাইছে তথাপিনো কি আৰু যাব লাগিবই ন শিল চিল আছে আৰু পাকা নকৰে কিয় বা নাজানো আৰু বৰষুণ দিলে মানে একেবাৰে বেয়া হৈ যায় আজি বাৰু বৰষুণ নাই ধুনীয়া ৰ'দে দি আছে সেয়াই আৰু চাই থাকক আৰু ভিডিঅ'টো লাষ্টলৈকে মালখিনি লৈ আহোঁ তাৰপিছত আপোনালোকৰ গোটেই দোকানখিনি দেখাম আৰু মোৰ ধুনীয়া এতিয়া ৰ'দ দি আছে কিন্তু ভিডিঅ' কোৱালিটিটো অলপমান বেয়া হ'ব পাৰে দামী মোবাইল নহয়তো গতিকে সেইখিনি এডজাষ্ট কৰি ল'ব আৰু এতিয়া পৰা আমাৰ আমলি ঘাটত যাম হ'লচেল দোকানত সেয়া দেখা পাইছেনে এই অতি ওখ আছে এটা ৰাস্তা সেইখিনি পাকা মানে আমাৰ ঘৰৰ পৰা এইখিনি 2 কিলোমিটাৰমান কেঁচা তাৰপিছত এইখিনি 2 কিলোমিটাৰমান যাম আৰু পাকা পাম তাৰপিছত দোকান পাই যাম আৰু 4 কিলোমিটাৰ হয় আৰু এই ৰৈ গাড়ী দিয়া এনেই ৰাস্তা বেয়া এয়া আমাৰ হ'লচেল দোকান প্ৰায় পাম আহি আৰু এতিয়া আমলি ঘাটত অলপমান আছে এইখন পালোঁ চাইকেলখন ৰাখি লওঁ তাৰপিছত লৈ আছোঁ একফালে আৰু দেখুৱাই আছোঁ চাই থাকক কি মাল লওঁ কি মাল লওঁ কি নলওঁ গোটেইখিনি দেখাম আৰু চাইকেল পাৰ্কিং কৰোঁ আমাৰ বাইককেইখন এতিয়া মাল লৈ আছে আৰু ল'ম আৰু এতিয়া লাহেকৈ ল'ব লাগিব চব ল'ম কণী আছে কণী বিস্কুট চিস্কুট ল'ম আৰু এইফালে লৈ আছে বিস্কুটেই হৈ আছে লৈ আছোঁ আৰু দেখাই আছোঁ আৰু এই মাল দি আছে চিলিপ টিলিপ লিখি ল'লোঁ আৰু এতিয়া দি থাকিব লাহে আমি অলপ ৰখি দিছোঁ আৰু বহুত ভিৰ মানে দোকান এইখন দোকান এইটো নহয় সেইটো ভুজিয়াটো দিয়ক নেকি এক নম্বৰ এয়া আমাৰ পুনৰ ঘূৰি আহিলোঁ বন্ধুসকল এয়া মাল বস্তু লৈ ইমান মাল আনিলোঁ কিন্তু দুটা মোনাই ফুলো কি ক'ম ইমান দাম আৰু হ'ব দিয়ক আৰু চাই থাকক আৰু ঘৰত যাই গোটেইখিনি মাল চাল আৰু চিজিল কৰিম আৰু দেখাম আৰু তাৰপিছত আৰু ভিডিঅ'টো চাই থাকক আৰু শেষলৈ এইয়া আহি পাই গ'লোঁ দে জাপকুল তেতিয়া মালখিনি এতিয়া নমাম আৰু ভাগৰ চাগৰ লাগিছে পানী চানী খাই লওঁ আৰু এয়া মই আহি পালোঁ বৰ্তমান এয়া দেখা পাইছে মাল বস্তুবিলাক থৈ লৈছোঁ আৰু এয়া ভাইটি কিবা খাই আছে আৰু ফেন চলাই লৈছোঁ অলপ ঠাণ্ডা হৈ লওঁ তাৰপিছত গোটেইখিনি চিজিল কৰিম আৰু একফালৰ পৰা আপোনালোকক দেখাই যাম কি আনিলোঁনো এইবিলাক আপোনাক অলপ দেখাই দিওঁ এয়া নুডলছ এইবিলাক চিপছ বিস্কুট আছে তাৰপিছত এইফালে চাবোন চকলেটৰ টেমা আনিলোঁ চিগাৰেট এইবিলাকে আৰু কলগেট
এতিয়া বস্তুখিনি ধুনীয়াকৈ জেগাত থৈ লওঁ ইফালে আছে অলপ চলপ মিলাই লওঁ খালী হৈ আছে ইমান আনিব নোৱাৰিলোঁ তথাপি যিখিনি আনিছোঁ আৰু এইখিনিকে এতিয়া ধুনীয়াকৈ থওঁ আৰু ন চাবোন নাই দেখা পাইছে চাবোনটো থৈ দিওঁ আৰু এই চকলেটটো থ'ম ইয়াত হৈ গ'ল তাৰপিছত এইখিনি আৰু মিলাই লওঁ ইমান দেখা নাথাকোঁ ন মিলাই ধুনীয়াকৈ আৰু দেখাম আৰু ন সেয়া কৰি লওক এতিয়া আমি গোটেইখিনি মাল মিলাই লওঁ ধুনীয়াকৈ এইবিলাক চিপছ আৰু যি যি আছে তুমি কৈ থাকাচোন মই ভিডিঅ' ল'ম এইবিলাক চাবোন একে নাইকিয়া হৈ গৈছিলে সেইকাৰণে এটা বক্স লৈ আহিলোঁ বাকী আৰু যিমানখিনি পাৰিছোঁ আৰু লৈ আহিছোঁ আৰু পইচাও বহুত লাগে ন আৰু এইবিলাক চিখৰ চিগাৰেট মানে সৰু দোকানত চিখৰ চিগাৰেট এইবিলাকে মেইন হ'ব দিয়া আমাক এইবিলাক লাগিবই এইবিলাক লাগিবই চিখৰ চিগাৰেট এইবিলাক এয়া হৈছে মমকেইটা ইয়াত থওঁ ইয়াত আৰু নাৰিকলৰ তেল বেছি আনা নাই অলপ কম লৈ আহিছোঁ যিহেতু পইচা কম প্ৰথম পইচা বেছি হ'লে আৰু বেছি আনিম আৰু এয়া চাবোন আৰু এয়া দেখা পালে ধুনীয়াকৈ বিস্কুট আগত বিস্কুট থলোঁ তাৰপিছত এই আগফালে চিপছ কিবা কিবি মানে এতিয়া অকণমান ভাল লগা হৈছে আৰু আগতে একেবাৰে মাল নাছিল এতিয়া চাবোন তাবোন আহিল মানে ইমানো ফুল হোৱা নাই তথাপি যিখিনি হৈছে আৰু সেইখিনিয়ে যথেষ্ট আৰু চিপছ দেখা পালে আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই এইখিনি আছিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক চাইক কৰি দিব আৰু ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই তেতিয়া ভাল লাগিব অডিয়েঞ্চ চাই আছে আৰু মাল আনিব কাৰণে ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' লগ পাম আজিলৈ বাই